নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোক সকলোকে মোৰ চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ'টো দেখি গম পাইছে আজিৰ টপিকটো কি হয়। ষ্টুডেণ্টসকলৰ বাবে সঁচাকৈয়ে এটা সুখবৰ। অসমৰ বিত্তমন্ত্ৰী মহোদয়ে 9 জানুৱাৰী 2020 চনত জনাইছে যে ক্লাছ 1ৰ পৰা ক্লাছ 10 অৰ্থাৎ 10ম শ্ৰেণী পৰ্যন্ত পঢ়ি থকা সকলো ষ্টুডেণ্টকে 10,000 টকাকৈ এক বিশেষ জলপানী দিয়াৰ ব্যৱস্থা কৰিছে। ঠিক তেনেদৰে হায়াৰ ছেকেণ্ডেৰী অৰ্থাৎ ক্লাছ 11 আৰু ক্লাছ 12ৰ ষ্টুডেণ্ট যিসকল আছে তেওঁলোকক 25,000 টকাকৈ বিশেষ জলপানী দিব। ইতিমধ্যে তেওঁ ঘোষণা কৰা এই স্কিমটোৰ ফৰ্ম ফিলআপ 20 জানুৱাৰী তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। ডিগ্ৰী ষ্টুডেণ্ট যিসকলে ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰা 6th ছেমিষ্টাৰলৈ এই 2020 চনত অধ্যয়ন কৰি আছে তেওঁলোকক 50,000 টকাকৈ এক জলপানী দিয়া হ'ব। তাৰ উপৰিও যিসকলে ইঞ্জিনিয়াৰিং বা মেডিকেল ষ্টুডেণ্ট বা ডিগ্ৰী শেষ কমপ্লিট কৰি তেওঁলোকে বেলেগ ক্ষেত্ৰত অধ্যয়ন কৰি আছে তেওঁলোকে 1 লাখ টকাকৈ পাব। এই কথা অসমৰ বিত্তমন্ত্ৰী মহোদয়ে নিজ মুখেৰে জনাইছে আৰু এই আঁচনি ফেব্ৰুৱাৰী মাহৰ পৰাই কাৰ্যকৰী হ'ব বুলিও ঘোষণা কৰিছে। এতিয়া আপোনালোকে এই অনলাইন যোগেদি আবেদন কৰিব পাৰিব আৰু অনলাইনত আবেদন কৰিবলৈ অসমৰ বিত্ত বিভাগৰ ৱেবছাইটত গৈ তাত থকা লিংকৰ যোগেদি অনলাইন কৰিব পাৰিব। আপোনালোক সকলোৱে ফেব্ৰুৱাৰী মাহৰ ভিতৰতেই অনলাইন সম্পূৰ্ণ কৰিব আৰু যিসকলে অধ্যয়ন কৰি আছে তেওঁলোকৰ বাবে এইটো সঁচাকৈ সুখবৰ। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।